নমস্কাৰ, মাছৰ এটা খুব সহজ ৰেচিপি লৈ আহিছোঁ আৰু এনেকৈ মাছ কোনে কোনে বনাই খাইছে আৰু খোৱা নাই যদি বনাই খাবচোন, খুব ভাল পাব। আৰু মনতে ভাবিছিলোঁ যে মাছটো অকণমান বিশেষভাৱে বনাই খাওঁ। মাছৰ বইল খাওঁৱেই, কিন্তু এনেকৈ খালে মানে টেষ্টটো ভাল লাগিব। আৰু এয়া বেছি বস্তু নালাগে, মাছ 4 পিচ, নহৰু আদা আৰু বিলাহী 2টা কাটি লৈছোঁ। এনেকৈ পাতল পাতলকৈ কাটি ল'ব বা আপোনালোকে পুৰি পেলাইও দিব পাৰিব। আৰু কেঁচা জলকীয়া 4-5টামান। বস্তুখিনি যোগাৰ কৰোঁ মানে পানীখিনি মই কেৰাহীখনত গৰম হ'বলৈ দিছিলোঁ। জোখ পৰিমাণে পানীখিনি দিব আৰু পানীখিনি উতল আহি আছিলে, কিন্তু মোৰ বস্তুবোৰ যোগাৰ হোৱা নাই কাৰণে গেছটো অকণমান কমাই দিছিলোঁ। এতিয়া গোটেই মাছ 4 পিচ দি দিলোঁ আৰু উতল অহাৰ লগে লগে নিমখ দি দিলোঁ। আৰু চবতকৈ ভাল লগা ইনগ্ৰিডিয়েণ্ট মানে এই ৰেচিপিটোৰ আটাইতকৈ সোৱাদ অনা বস্তুটোৱে হৈছে নহৰু আদা। নহৰু আদা অকণমান থেতেলিয়াই লৈছোঁ, খুব মিহিকৈ পিছা নাই, অকণমান থেতেলিয়াই লৈছোঁ গিলাচ এটাত। আৰু সেইখিনিও দি দিলোঁ। তাৰপাছত বিলাহী যে কাটি লৈছিলোঁ পাতল পাতলকৈ, সেইখিনি দি দিছোঁ আৰু মই গুটিটো আঁতৰাই দিছোঁ বিলাহীৰ। তাৰ ওপৰতে কাটি লোৱা জলকীয়া 4টাও দি দিছোঁ। পিঁয়াজ এটা কাটি লৈছিলোঁ, পিঁয়াজটো এনেকৈ মিহি মিহিকৈ শ্লাইচ কৰি দিছোঁ। আৰু এতিয়া গোটেইখিনি মই কম জুইত সিজিবলৈ দিম। আৰু নিমখ দিছিলোঁ প্ৰথমতে, দেখিছেই নহয়। আৰু বিশেষ কষ্টৰ প্ৰয়োজন নাই, এটা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াটো আপোনালোকে নিদিলেও হ'ব, ভোট জলকীয়া যদি থাকে ভোট জলকীয়া ঘৰত দিব পাৰে। আৰু এই ৰেচিপিটোৰ এইটোৱে এটা টুইষ্ট আছিলে, সেইটো হৈছে বাঁহৰ গাজ। যোৱা বছৰৰে বাঁহৰ গাজ আছিলে, বৰ ধুনীয়া গোন্ধ, গতিকে অকণমান দি দিলোঁ। এইটোৱেই মানে তৰকাৰীখন খুব সোৱাদ লগা কৰিব। আৰু যদি বাঁহৰ গাজ আপোনালোকে খাবলৈ বেয়া পায় তেতিয়াহ'লে নিদিলেও হ'ব, কথা নাই, নেমু দিব। আৰু নেমুহে এইটো আচলতে ভাল কৰিব। আৰু কিবা যদি শাক থাকে শাকবোৰ দি দিব, লাই শাক যেনেধৰণে লাই শাক দিব। মোৰ লাই শাক নাছিলে সেইকাৰণে দিয়া নহ'ল, আৰু মান ধনিয়া থাকিলে মান ধনিয়া দিব পাৰিব। আৰু যিহেতু বৰষুণৰ বতৰ গতিকে মান ধনিয়া দিয়া নহ'ল, এনেকৈ আমি খালোঁ, কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। গৰম ভাতৰ লগত খাবলৈ খুব ভাল লাগে। এয়া মোৰ কাঁহীখন ৰেডি কৰিছিলোঁ দুপৰীয়াৰ। নেমু, ভোট জলকীয়া, মাছ ফ্ৰাই, ভাত কেইটামান লৈছোঁ আৰু লগতে ভাঙন মাছ ফ্ৰাই। আচলতে ভাঙন মাছৰ টেঙা খাম বুলি আনিছিলোঁ, কিন্তু ডাঙৰ মাছ কেইপিচ দেখি মোৰ এনেকৈ বনাই খাবলৈ মন গ'ল। আৰু তৰকাৰীখন খুবেই ধুনীয়া হৈছিলে। এনেকৈ বনাই খাবচোন দেই। আৰু যিসকলে নাজানে মাছৰ বইল, এনেকৈ বনাই খাব পাৰিব, একো কষ্ট নাই। আৰু মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ আপোনালোকে বনাই খাব। আৰু জিকা বনাইছিলোঁ, আচলতে জিকাৰ ভাজি, জিকা আলু, জিকাৰ লগত মাছ বনাম বুলি ভাবিছিলোঁ, কিন্তু জিকা আৰু